মাই চেনেল আৰু আজি ৰবিবাৰ আপোনালোকে জানিছে ৰবিবাৰে মই এটা সদায় ব্লগ বনাওঁ আৰু আজিও যাম আমি এটা খুব ধুনীয়া ঠাইলৈ য'ত নেকি বাহুবলী শ্বুটিং হৈছিলে আৰু সেইখিনি জেগা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ধুনীয়া ৱাটাৰফলছ আছে আচলতে আমি তালৈ যাম আৰু এতিয়া প্ৰায় 1:10 হৈছে আৰু মই খোৱা বোৱা কৰি লওঁ খোৱা বোৱা কৰি অলপ কাম আছে ঘৰ ৰুম চুম অলপ চাফা কৰিবলৈ চফা তফা কৰি ৰেডি হৈ আমি প্ৰায় 3মান বজাত এবাৰ ওলাই যাম সেয়াই আৰু ওলাই মেলি ৰেডি ৰাস্তা পালোঁ এতিয়া হাইৱে ওচৰতে ৰখি আছোঁ এতিয়া যাওঁ আৰু আমি আৰু বাকীকেইটা আমাৰ ইউগাঁৱত যাব ইউগাঁও মাতিছে এতিয়া আহিব খালি 5টা আহিব নহ'লে 5টা আহি আহিব আমি মই চাউৰক আৰু মই ওলাই ৰেডি আমি দুটাই গৈ থাকোঁ আৰু গৈ আছোঁ আদৰাপালি ৱাটাৰফল চাবলৈ আৰু আমাৰ তাৰপৰা প্ৰায় 63 কিলোমিটাৰমান হয় বৰ্তমান আমি এতিয়া আলোৱা পাইছোঁ আৰু গৈ চাওঁ কিমান টাইম লাগে প্ৰথমবাৰ গৈছোঁ গৈ পোৱা নাই আগতে কি হয় হাইৱে পৰা এতিয়া আমি ভিতৰ ৰাস্তাত সোমাই আহিছোঁ আৰু 30 কিলোমিটাৰ আছে ইয়াৰ পৰা অলপ জুইচ এগিলাছ খাওঁ বুলি ক'লে লগতে জুইচ এগিলাছ খাই আমি গৈ আছোঁ আমাৰ আগে আগে আমাৰ লগৰকেইটা গৈ আছে ইউবাৰখন আমাতকৈ আগবাঢ়িলে গৈ আছে সিহঁতি অলপ আগতে পাবগৈ একো নাই আমি পিছে পিছে গৈ ওলামগৈ আৰু বেছি দূৰ নাই আৰু সেয়াই আৰু জুচ আহি গ'ল অৰেঞ্জ জুচ খাই লওঁ পেট্ৰল ভৰাই আহিলোঁ জেগাতে পালোঁ পেট্ৰল পাম্পৰ আৰু জুচৰ দোকান একেলগতে ন একে সময়তে হৈ গ'ল লগতে দুটা এতিয়া খাই বৈ যাম আৰু সেইটো আগতে পাবগৈ অলপ ন অলপমান আগত পাবগৈ আমি অলপমান পিছে পিছে পামগৈ আৰু খাই লওঁ আৰু গৈ থাকিম আৰু গৈ আছোঁ খুব মজা লাগিছে আচলতে হাবিৰ মাজে মাজে ৰাস্তা ফৰেষ্টৰ মাজে মাজে ৰাস্তা আমি ঠাণ্ডা বতাহ মাৰিছে খুব ভাল লাগিছে এইডোখৰ আচলতে ফৰেষ্ট এৰিয়া আৰু ইয়াত হাতী কিবা কিবি আছে বুলি কৈছে বৰ্ডত লিখা আছে ওলাই বুলি হ'লেও গৈ আছোঁ আৰু অহা যোৱা কৰি আছে বাটত বহুত জেগাত দেখিছোঁ ফটোশ্বুট চলি আছে ফটো মাৰিছে ক'ৰবা ৱেডিং ফটোগ্ৰাফ কিবা কিবি বহুত কিবা কিবি কৰি আছে ৰাস্তাত আৰু পৰিৱেশটো খুব ভাল লাগিছে এটা প্ৰাকৃতিক পৰিৱেশ এনেই ভাল লাগে মোৰ খুব মজা এনজয় বিউটিফুল খাতৰা যাওঁ ন চাবা ভয়ংকৰ কয় দেখোন চাবা
পালোহি হয় ন পালোহি দেই পাই গ'লোহি আমি এইকেইটা অলপ আগতে পালেহি ৰখি আছিলে ইয়াত আৰু আমাৰ সেইফালে আছে ৱাটাৰফলছটো তালৈ যাওঁ তাত গৈ আপোনাক দেখাই আছোঁ ৱাটাৰফলে পাবগৈ লাগে সি আগতে ফটো চটো মই আৰম্ভ কৰিয়ে দিলে এতিয়া এইখিনি আমি পাই গ'লো জেগাখিনি তাৰপৰা ওপৰৰ পৰা আমি চাই আছোঁ বৰ্তমান তললৈ নামি যাম তলৰ পৰা ভিউটো চাওক ভিউটো আছে ৱাটাৰফলছটো ধুনীয়া ভিউ আৰু আমি সেইফালে তললৈ নামি যাব পাৰে বুলি কৈছে তাৰ সেইফালে যাম সেইফালৰ পৰা অলপ দেখাই লৈছোঁ সেইফালে যাবলৈ অলপ খোজকাঢ়িব লাগে সেইফালে অলপ খোজকাঢ়ি গৈ আছোঁ আমি গৈ আছোঁ তললৈ সেইফালে গৈ সেইফালে তললৈ নামি যাব লাগিব বহুত ভাগৰ লাগিব ৰাস্তাটো এতিয়া কোনফালে প্ৰথম আহিছোঁ ন গম নাপাওঁ প্ৰথম আহিছোঁ গেটখন পাই গৈছোঁহি বৈ টিকেট ল'ব লাগিব চাগে এইফালে ইয়াত ন টিকেট লৈ ছটা টিকেট লৈ লওঁ টিকেট লৈ আৰু সোমাই যাম এখন গেট ভিতৰলৈ সোমাই যাব লাগিব ধুনীয়া ভিউ এটা টিকেট ল'লোঁ 40 টকাকৈ লৈছে ছটা টিকেট 240 টকা আৰু কেমেৰা টিকেট কৰিলোঁ গেটত দিব গৈছে কিমান কি লৈ নাজানো সোমাই আহিলোঁ টিকেট কাউণ্টাৰ গেটত একো নক'লে কেমেৰাৰ কথা নুসুধিলেই কাউণ্টাৰত ক'লে গেটৰ ওচৰত ল'ব টিকেট বুলি ক'লে এতিয়া সোমাই আহিলোঁ কেমেৰাৰ কথা একো নক'লেইচোন ভালে হ'ল পইচা বাচিলে সোমাই আহিছোঁ আৰু এতিয়া হাবিৰ মাজত ধুনীয়া ৰাস্তা কিন্তু শিল দি ৰাখিছে তলত ফালে লোহাৰ ষ্টাইলত বনাই দিছে তলত শিল খুব ধুনীয়া পৰিৱেশ মানুহতে চোলা ক'ত পালে বা মানুহতে কোনোবাই চোলা এটা দি থৈ গ'ল ধুনীয়াকৈ হেই কাৰ চোলা পালি পিন্ধি ল চলো বাহ মজা লাগিছে দৃশ্যটো ন এটা মজা মেইন জেগা পাবলৈ আছে ইয়াতে খালি গোটেইখিনি হ'লো মানুহ আমাৰ ইয়াত থকা মানুহ বাহ পাইছোঁহি আৰু ওচৰ চাউণ্ডটো আহি আছে ঝৰকৈ ৱাটাৰফলছ পানী পৰি আছে ন ধুনীয়া ভিউ পৰিৱেশটো খুব ভাল লাগিছে দেই খালি উঠাই নমাটোহে অলপমান কষ্ট অলপমান কষ্ট হ'ব আৰু কিন্তু জেগা ভাল নেকি অলপ কিবা এটা পাবলৈ হ'লে কিবা এটা কষ্ট কৰিবই লাগিব চাবই লাগিব অলপ আমাৰকেইটা নেকি ফটো মাৰি থোৱাকেইটা সেইকেইটা ফটোমত লাগি গ'ল ফাইনেলি আহি আমাৰ জেগাখিনি পাই গ'লোহি এইফালে নদীখন বৈ আহিছে ওপৰৰ পৰা আৰু এইফালে আছে আমাৰ ৱাটাৰফলছটো
ক'ৰবাত দেখি পোৱা নাই চাগে ভালদৰে চাওক ধুনীয়া পৰিৱেশ একদম ৱাও ভিউ ৱাও বহুত ধুনীয়া লাগিছে জেগাটো আপোনালোকক এতিয়া মেইন বস্তুটো দেখাম য'ত নেকি আচলতে বাহুবলী শ্বুটিং হৈছিলে সেই জেগাখিনি এইখিনিয়ে সেইফালে চাওঁ ফলছ ৱাটাৰফলছ আৰু এইখিনি হৈছে সেই জেগাখিনি যিখিনি নেকি আচলতে বাহুবলী শ্বুটিং কৰা হৈছিলে এইফালে পিছফালে এইটো সেই ওপৰৰ যিটো দৃশ্য দেখায় ইয়াতে শ্বুটিং কৰা হৈছে আৰু এইফালে ধুনীয়া জেগা এটা ধুনীয়া পৰিৱেশ পানী চিটচিটকৈ আহি আছে পাহাৰৰ ওপৰৰ পৰা দেহিলে ঠেকা খাই পানী এফালে চাওক গা ধুই আছে এনেই বহি আছে গা ধুলে খুব ভাল লাগিলে ইয়াত চোলামান লৈ অহা হ'লে আমি গা ধুব পাৰিলেহেঁতেন কাপোৰ কানি একো নানিলেও নহয় এতিয়া খুব ধুনীয়া দৃশ্য এটা পানীৰ দৃশ্যটো খুব ভাল লাগিছে মনতটো আছে নেকি এই নহয় হাতিব লাগিব নি এয়া আমাৰ ইউটিউবাৰে মাছ বিচৰা লাগিছে চাই লওক নামটো কৈ দিয়ক বু মাৰি দিয়ে আমাৰ JB জিতুল বৰুৱা হে আমাৰ JB এতিয়া পানীৰ তলত মাছ বিচাৰি আছে কেমেৰা দি এই ওপৰলৈ উঠি আহিছে কেমেন মাছ ধৰিছে নাই আপোনালোকৰ কাৰণে মাছ ধৰাৰ প্ৰয়াসত মাছ দেখুৱাৰ JB জিতুল বৰুৱা যদি কেমেৰাটো উঠিছে তেতিয়া ভালকৈ মাছৰ পানীৰ তলত এটা ভিডিঅ' দেখিব পাব আৰু cameraman Limbo
লাগিলে কোন তললৈ যাবলৈ আছেই তলৰ ফালে যাবলৈ আছে যিটো মেইন লোকেশ্যন আচলতে তলৰ ফালৰ পৰাই ভাল লাগিব ন তালৈ গৈ চাম চবফালে দুটা আছে আৰু হাফ পেণ্ট লৈ পেলাইছিলে আমি এইটোৱে ভুল কৰিলোঁ পানীত নামি গা ধুই বহুত ফটো চটো মাৰিলোঁ এতিয়া আমি তলৰ ফালে যাওঁ তলৰ ফালৰ পৰা চাবলৈ ভাল লাগিব ফটো চটো মাৰিলোঁ আৰু আমি হৈ গ'ল আৰু তলত যাওঁ তলৰ ফালে গৈ চাওঁ ফটোবিলাক আপলোড দিম ইনষ্টাগ্ৰাম ফেচবুকত পাব জিতুল বৰুৱা নামত চাই ল'ব ধুনীয়া ধুনীয়া ফটো চাবলৈ হ'লে মোৰ ইনষ্টাগ্ৰামত আৰু ফেচবুকত যাব তাতে আপলোড দিম এটা উপনি চাই আছে এটা এইটো উপনি চোৱাত লাগি আছে জেগালৈ যাবলৈ আহিছিলোঁ এতিয়া তাত যাবলৈ নিদিয়ে বোলে সময় হৈ গ'ল 5:30 বাজিলে যাবলৈ নিদিয়ে বোলে কি কৰিম আৰু উপায় নাই মেইন জেগাখিনি আমি চাব আৰু দেখুৱাব নোৱাৰিলোঁ আপোনালোকক আমি নিজে চাব নোৱাৰিলোঁ আচলতে খুব দুখৰ কথা আমাৰ 5টা বজালৈকে টাইম বোলে আজি বোলে মানুহ বেছি হোৱাৰ কাৰণে 5:30 বজালৈকে ৰাখিছিলে বোলে আৰু এতিয়া প্ৰায় 5:30 বাজিলে নিদিয়ে আৰু বোলে তলৰ পৰা মানুহখিনি চিকিউৰিটি ওপৰলৈ উঠাই আছে আৰু এইজন চিকিউৰিটি ইয়াত আছে আমাক যাবলৈ নিদিয়ে তাৰপৰা আমি দুখিত আপোনালোকক সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ আমি নিজে চাব নোৱাৰিলোঁ আচলতে কেতিয়াবা আহিম আৰু দেখাম আচলতে তাত বৰ্ড লগোৱা আছিলে 5টা বজালৈকে বুলি আমি অহা সময়ত নাচালোঁ এণ্ট্ৰি টাইম 5 PM বুলি লিখা আছিলে অহা সময়ত আমাৰ চাবলৈ নহ'ল সেয়া আমাৰ ভুল হ'ল আৰু এতিয়া 5:30 বাজিলে এইফালৰ পৰাই চাওক ৱাটাৰফলছটো খুব ধুনীয়া ভিউ আৰু ইয়াতে হৈছিলে আচলতে বাহুবলী শ্বুটিং এইখিনি আছে জেগাখিনি বাহুবলী শ্বুটিং হোৱা আৰু সেইটোৱে হৈছে ৱাটাৰফলছ এপাক ঘূৰাই দিছোঁ ধুনীয়াকৈ চাই লওক ইফালে গা ধোৱা মানুহ ধেৰ গা ধুই আছে বেলি ডুবি গ'ল এটা আন্ধাৰ হ'ব এতিয়া যাওঁগৈ আৰু আমি বেলি পৰিলে আৰু কি কৈছে তই ফালে চাওক তলৰ ভিউটোৱে বহুত আশা থাকি গ'ল যাবলৈ উপায় নাই আৰু আজি নহ'ল আৰু মানে সন্ধিয়া হৈছে মানুহৰ সমাগম কমা নাই কিন্তু মানুহ আহি আছে এওঁ কি কৰিছে ইয়াত চাইকাছ দেখাইছে চাইকাছ দেখাইছে নেকি বান্দৰ সেইখন আছিলে বৰ্ডখন 5টা বজালৈকে লিখা আছে আমি অহা সময়ত মন নকৰিলোঁ সেয়া আমাৰ ভুল হ'ল আৰু সেইফালে যাব নাপালোঁ আৰু হ'ব মানুহবিলাক গৈয়ে আছে আমি উঠি আহিলোঁ আৰু ভাগৰ লাগি গৈছে দেই খেলনীয়া জেগা যে এতিয়া আমি চাৰ্জা চেক খাবৰ কাৰণে হোটেলত সোমাইছোঁ আৰু এইফালে পিছফালৰ ভিউটো অলপ দেখাই দিওঁ যিখিনিতে আছে ফলছ ভালকৈ দেখি নাপায় সেইখন হোটেলত সোমালে দেখি পালোঁ সেইখন হোটেলৰ পৰা ধুনীয়াকৈ দেখি আছে আমাৰ এইখনৰ পৰা অলপ দেখি নাপায় এইখিনিতে আছে চকুৰে দেখিব পাৰি কিন্তু কেমেৰাই দেখিব নোৱাৰে ভালদৰে জুচ খাই ৰেডি চাৰ্জাৰ চেক খালোঁ ন চেক খাই ৰেডি এতিয়া তহঁতক বাই বাই দিলোঁ দেই ইয়াতে
সিহঁতক বাই বাই দিলোঁ সিহঁতক পঠিয়াই দিলোঁ মই আমি দুটা এক্সট্ৰাকৈ মাৰি দি ইউবাৰত যাবগৈ এতিয়া বাই বাই তহঁতক বাই বাই দিলোঁ দেই ধাৰ দেখিলে মই পামগৈ আৰু আমি বেছি দূৰ নাই খাবৰ কাৰণে ৰখিছোঁ হাইৱে ছাইডতে এখন আছে আমাৰ মই প্ৰায় খাই থাকোঁ মিষ্টাৰ কুক বুলি এখন ৰেষ্টুৰেণ্ট আছে তালৈ যাওঁ তাতে আমি আজি ৰাতিৰ আহাৰটো গ্ৰহণ কৰিম নেকি কি পা চাওঁগৈ তাত খাই মেলি আৰু আমি ঘৰলৈ যামগৈ আৰু ব'লক তেতিয়াহ'লে ৰেষ্টুৰেণ্ট যাওঁ তাত কিবা চাওঁ মিষ্টাৰ কুক ৰেষ্টুৰেণ্ট এটা আমি চিকেন আলফা বনাব কৈছোঁ দুটাই এটা ফুল খাম বুলি ভাবিছোঁ বাৰুকৈ নিদিম আৰু নেকি এটা ফুল খাই লওঁ আৰু খাব ওলালোঁ আমি এতিয়া আমি গৈ থাকোঁ গাইছ আমি আহি পাই গ'লোহি এতিয়া আমি গা পা ধুম আৰু নেকি খেল দি আছে নেকি আজি ইণ্ডিয়াক খেল আছে যদি অলপ খেল চাম আৰু তাৰপিছত শুই যাম বাই বাই টাটা